সকলোকে পুনৰবাৰ আপোন চৰ্টৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিও আনিছোঁ আপোনালোকৰ কাৰণে ছ'চিয়েল মিডিয়াৰ কিছুমান খবৰ। আজিৰ দিনটোত ছ'চিয়েল মিডিয়াত চৰ্চিত হোৱা কিছুমান তৰ্কাদায়ক খবৰ লৈ আহিছোঁ পুনৰবাৰ। তো সেয়েহে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। লগতে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। কি কৰি আছে? আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে আমাৰ মুস্তাফিজুৰ ৰহমানৰ ওপৰত। মুস্তাফিজুৰ ৰহমানৰ ওপৰত এতিয়ালৈকে মোটামুটি ৫-৬টামান ভিডিঅ' বনালোঁ। তো আপোনালোকে যদি কণ্টিনিউ মোৰ ভিডিঅ'বিলাক চাই থাকে তেনেহ'লে নিশ্চয় বুজি পাইছে যে মুস্তাফিজুৰ ৰহমানৰ এইকেইদিন এটা কণ্ট্ৰভাৰ্চিয়েলি চলি আছে এজনী ছোৱালীক লৈ। আৰু এজনী ছোৱালীক কেন্দ্ৰ কৰিয়েই এতিয়া নিউজ পৰ্টেলসমূহে মুস্তাফিজুৰৰ চৰিত্ৰত দাগ সানিছে। তো যোৱা ভিডিঅ'টো জনাইছিলোঁ যে মুস্তাফিজুৰ ৰহমানে এটা নিউজ চেনেলৰ ওপৰত এটা এক্সপ'জড ভিডিঅ' বনাব বুলি। আৰু যোৱাকালি মুস্তাফিজুৰ ৰহমানে সেই এক্সপ'জড ভিডিঅ'টো আপলোড কৰিছে। তো সেই ভিডিঅ'টোত মুস্তাফিজুৰ ৰহমানে কি বিষয়ৰ ওপৰত আপোনালোকক আলোচনা কৰিছে। তো মুস্তাফিজুৰ ৰহমানৰ ওপৰত এটা নিউজ চেনেল অসম লাইভ 24 নামেৰে চেনেলটোৱে খুব এলিগেশ্যন লগাইছে। আনকি কি কৰিলে, মুস্তাফিজুৰ ৰহমানৰ পাৰ্চনেল যিটো নেকি মোবাইল নাম্বাৰ আছিলে সেইটো চালা ভাইৰেল কৰি দিলে। অসম লাইভ 24 নামৰ এনেকুৱা এটা চেনেল আছে, যিটো ছেটেলাইট চেনেল নহয় হ'বলা, এনেকুৱা পৰ্টেল টাইপৰ আৰু। তো তেওঁলোকে ভাইৰেল কৰি দিলে। তাৰপাছত মুস্তাফিজুৰ ৰহমানৰ উঠি গ'ল খং। আৰে ভাই, মোৰ ওপৰত নিউজ কৰিছ কৰ, কিন্তু মোৰ নম্বৰটো কিয় ভাইৰেল কৰিলি? তাৰ সেইটোৱে খং। একচুৱেলি খং উঠিব লগা কথাও, কাৰণ তাৰ বৰ্তমান সময়ত যথেষ্ট ফেন ফল'য়িং আছে, তাৰ যথেষ্ট নাম আছে বৰ্তমান সময়ত। আৰু আনহাতে তাৰতো পইচা পাতিৰ কথা আপোনালোকে জানেই। গতিকে কোনোবাই যদি দুষ্ট চক কৰে, তাৰ নাম্বাৰটো লৈ তাক যদি ধন দাবী কৰে, তাৰ লোকেশ্যন ট্ৰেক কৰে, তাৰ পাৰ্চনেল লাইফত বহুতো হাম পৰিব। আৰু সেইকাৰণে মুস্তাফিজুৰ ৰহমানে পূৰা খং উঠি সিহঁতৰ ওপৰত এটা ভিডিঅ' বনাইছে আৰু তেওঁলোকক গালিও দিছে ঠিক কেনে। আৰু মুস্তাফিজুৰ ৰহমানে যিকেইটা কথা কৈছে শুনিবলৈ গ'লে সত্য কথা। কাৰণ এজন বৰ্তমান সময়ৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ নাম্বাৰ এনেকৈ ভাইৰেল কৰাটো কোনো যুক্তিসংগত কথা নহয়। সেইটো নিউজ চেনেলেই হওক বা অন্য কোনোবাই হওক, হয়নে নহয়? কমেণ্ট এটা কৰি জনাব। আপোনাৰ লগতো যদি তেনেকুৱা হ'লহেঁতেন, আপোনাৰ নাম্বাৰটো যদি মই ইয়াতে ভাইৰেল কৰি দিলোঁহেঁতেন, তো দিনত যদি আপোনালৈ 5-10 বাৰ ফোন আহিলেহেঁতেন এনেই অদৰকাৰী কোনোবা নম্বৰে, আপোনাৰো খং উঠিব। ঠিক তেনেকুৱা কথাই আৰু। তো সম্পূৰ্ণ ষ্টৰিটো যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মুস্তাফিজুৰ ৰহমানৰ চেনেলটোত গৈ চাবগে পাৰে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ আমাৰ ডিম্পু বৰুৱাৰ ওপৰত, ডিম্পুজ ব্লগৰ ওপৰত। ইহঁতৰ ওপৰত আজিকালি খবৰ দিবলৈ ভয় লাগে। ইহঁতৰ আকৌ বহুত ফেন ফল'য়িং নহয় জানো, কোনদিনাখন জানো চেনেল বেন কৰি দিয়ে। তো ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাই এইবাৰ চাবলৈ যাব ফিফা ৱৰ্ল্ড কাপ, যিটো নেকি আমাৰ ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ টুৰ্ণামেণ্ট। তো ইয়াতকৈ আৰু ডাঙৰ খেল বুলিবলৈ নাই বুলি ক'ব পাৰি। ইমানেই ডাঙৰ খেল, আৰু সেইখন চাবলৈ যাব বোলে ডিম্পু বৰুৱাই খুব শীঘ্ৰেই কি আৰু এইবাৰ যেতিয়াই নেকি খেল হ'ব তেতিয়াই ডিম্পু বৰুৱাই চাবলৈ যাব। আৰু তাৰ পৰা আপোনালোকক ষ্টেডিয়ামৰ পৰা ফিফা ৱৰ্ল্ড কাপৰ ব্লগ দেখুৱাব। আমিও চাম বাৰু ৱৰ্ল্ড কাপ টিভিত। ইয়াৰ পাছৰ খবৰটো ওলাইছে আকৌ আমাৰ বিকাশ চেত্ৰীৰ ওপৰত। বিকাশ চেত্ৰীয়ে যোৱাকালি ইনষ্টাগ্ৰামত এটা পোষ্ট দিছিলে যে এটা ডাঙৰ নিউজ আহিব। তাৰ পাছত মই ভিডিঅ' বনালোঁ। মই ভিডিঅ' বনোৱাৰ অলপ দেৰিৰ পাছত সি আকৌ ব্লগ আপলোড কৰিলে। মই ভিডিঅ'টো বনাই মেলিহে তাৰ ব্লগটো চাইছোঁ। তো মই যোৱাকালি ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে বিকাশ চেত্ৰীয়ে বিয়া পাতিব নেকি বাৰু। তাৰপিছত আকৌ বহুতে কমেণ্ট কৰি কৈছে যে সি বিয়া নাপাতে, চালা যদি প্ৰপাৰ ইনফৰ্মেশ্যন নাজানক খবৰটো নিদিবি। মই অকণমান যোৱাকালি ধেমালি কৰিছিলোঁ যে মই জানো সি এতিয়া বিয়া নাপাতে বুলি, কিন্তু এনেই ধেমালি কৰিছোঁ। আৰু সি এটা কৈছে যে ডাঙৰ নিউজ কিবা এটা আহিব, ছাৰপ্ৰাইজ আপোনালোকৰ কাৰণে কিবা এটা আহিব। তো মই সেইকাৰণে কৈছিলোঁ যে বোলো সি বিয়া চিয়া পাতিব নেকি, সি গাড়ী বাইকটো লৈ শেষেই কৰিলে, এতিয়া তাৰ কিনো ডাঙৰ ছাৰপ্ৰাইজ আহিব, সি চাগে বিয়া পাতিব। তো এটা এনেই আনুমানিক কৈছিলোঁ। তো তাতে আকৌ বহুলোকে আহি পিনে কমেণ্টত লেকচাৰ দিছে যে সি বিয়া নাপাতে, তই নেজানিলে খবৰ কিয় দিছ, আমুক তামুক ঢেৰ কিবা কিবি দিছে। আৰে ভাই, মই আনুমানিকহে কিবা এটা কৈছিলোঁ যে বিয়া পাতিব পাৰে বুলি, মই পাতিবই বুলিতো কোৱা নাছিলোঁ। তো আপোনালোকে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাছিলে এবাৰ গৈ চাবগৈ। সেইবোৰ বাৰু পাছৰ কথা, বাদ গ'ল ৰাত গ'ল, চব খতম। আৰু এতিয়া মেইন টপিকটোৰ ফালে আহোঁ। খুব সোনকালে ইণ্টাৰনেশ্যনেল ট্ৰিপ কৰিব বিকাশ চেত্ৰীয়ে। এটা ডাঙৰ ট্ৰিপ হ'ব বুলি কৈছে, ইউৰোপীয়ান কাণ্ট্ৰিৰ ফালে ট্ৰিপটো হ'ব বুলি কৈছে। আৰু সিটো জানেই আৰু ফ্লাইটতহে যাব, থৰি না বাইকত যাব, ট্ৰেইনত যাব, গাড়ীত যাব। তো ফ্লাইটত অহা যোৱাৰ খৰচা বাৰু কিমানমান হ'ব কমেণ্ট এটা কৰকচোন। 1 লাখতকৈও অধিক। 1 লাখতকৈও অধিক অহা যোৱা খৰচা। আৰু সি হয়তো চাগে সেইটো ট্ৰিপটোৰ খৰচা বহন নকৰিব, কোনোবাই স্পনচাৰ কৰিছে, তো তেনেকুৱা এটা সি দিছে। তো যি কি নহওক ভাবকচোন বাৰু, ইউৰোপীয়ান কাণ্ট্ৰিত টিকেটৰ মূল্য 1 লাখ টকা। অ' মাই গড।
ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভূষণ পাঠকৰ ওপৰত ভূষণ পাঠকে যোৱাকালি ইনষ্টাগ্ৰামত এটা ষ্টৰি দিছিলে আৰু ষ্টৰিত জনাইছে যে 17 জুলাই তাৰিখৰে পৰা ভূষণ পাঠকৰ এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ আৰম্ভ হ'ব আৰু যিটো ট্ৰিপ জলৈ যাবলৈ লৈছে তেখেতে সেইখন দেশৰ বিষয়ে আমি সকলোৱে পাতি থাকোঁ এটা কোনখন দেশ বাৰু হেতু কেইদিনমান আগত পাকিস্তানৰ পৰা গৈ আহিলে আমাৰ অসমৰ ইউটিউবাৰটো এজনো যোৱা নাছিলে এতিয়া মই আইডিয়া লগাইছো দেই এটো নহবও পাৰে কি হয়তো বাংলাদেশ যাবনি বাৰু আমাৰ মুখতো সবৰে নামত বাংলাদেশ আহিয়ে থাকে তো বাংলাদেশলৈতো কিন্তু এতিয়ালৈকে কোনোৱে যোৱা নাই আৰু চাগে বাংলাদেশলৈ যাব নেকি বা কলৈ যাব আপোনালোকে কি ক'ব কমেন্ট এটা কৰি জনাব ভূষণ পাঠকে নেক্সট ইণ্টাৰনেশ্যনেল ট্ৰিপ কলৈ কৰিব পাৰে কমেন্ট এটা কৰি জনাব ইয়াৰ পাছৰ খবৰটো ওলাইছে উৰ্ফি জাবেদৰ ওপৰত ফাইনেলি উৰ্ফি জাবেদে চান্স পালে এখন সিৰিয়েলত কাম কৰিবৰ কাৰণে এতিয়া আপোনালোকে ক'ব উৰ্ফি জাবেদ কোন আৰে মোৰ খবৰ যদি আপোনালোকে কন্টিনিউ চাই তেনেহলে নিশ্চয় গম পায় উৰ্ফি জাবেদ কোন উৰ্ফি জাবেদ হৈছে সেই গৰাকী মডেল যি গৰাকী মডেলে ভাল ভাল কাপোৰবিলাক কিনি আনি ভাইৰেল খবৰ কাৰণে কেচিয়েদি আলটা পাল্টাকে কাটি পিন্ধি ভাইৰেল হৈ থাকে সেইজনী ছোৱালী তো সেই ছোৱালীজনীয়ে ভাইৰেল খবৰ কাৰণে খুব কোচিছ কৰি থাকে ডেইলি কি যে কাপোৰ পিন্ধি মিডিয়াৰ আগত আহে এতিয়া ফাইনেলি এখন সিৰিয়েলত হিন্দী সিৰিয়েলত কাম কৰিবৰ কাৰণে চান্স পাইছে উৰ্ফি জাবেদে হক দিয়ক এতিয়াৰে পৰা চাগে আপোনালোকে সেই ফটা কাপোৰৰ ড্ৰেছযোৰ দেখিবলৈ নাপাব আৰু আগবাইছো একেবাৰে হেখৰটো খবৰৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে ফ্লাইং বিষ্ট ছাৰৰ ওপৰত ফ্লাইং বিষ্ট কোন বহুলোকে হয়তো জানে বহুলোকে হয়তো নাজানে ফ্লাইং বিষ্ট হৈছে এজন ইউটিউবাৰ যিজনৰ নেকি ফ্লাইং বিষ্ট নামেৰে এটা ইউটিউব চেনেল আছে তেখেত এজন পাইলট আৰু লগতে তেখেতে বৰ্তমান ল কৰি আছে আৰু অন্যহাতে তেখেতৰ দুটাকৈ চেনেলও আছে এটা হৈছে ফ্লাইং বিষ্ট এটা হৈছে ফিটনেছ কিবা বুলি এনেকুৱা এটা আছিলে নামটো পাহৰিলো তো তেখেতৰ নামটো হৈছে অৰিজিনেল গৌৰৱ তানেজা এটা ফ্লাইং বিষ্টৰ লগত এনেকুৱা এটা ঘটনা হ'ল যিটো ঘটনাৰ কাৰণে নেকি ফ্লাইং বিষ্ট যাব লগা হ'ল জেললৈ সেলিব্ৰিটি বিলাকৰ এইটো এটা বহুত ডাঙৰ প্ৰবলেম তেওঁলোকে হাসি এটাও যদি ডাঙৰকৈ মাৰি দিয়ে সেইটো এটা ডাঙৰ ইস্যু হৈ যায় তো ঘটনাটো হ'ল এনেকুৱা ধৰণৰ ফ্লাইং বিষ্টৰ আছিল বাৰ্থডে দিনাখন ঘৰৰ মানুহে কি কৰিলে এটা প্লেন বনালে যে ফ্লাইং বিষ্টত এইবাৰ বাৰ্থডেৰ সেলিব্ৰেশন বৰ অন্য ৰকমত কৰিম তো সেই কাৰণে ফ্লাইং বিষ্টৰ ঘৈণীয়েকে কি কৰিলে এটা মেট্ৰো ষ্টেচন বুক কৰি পেলালে যে তাতে আমি তেওঁৰ বাৰ্থডেটো সেলিব্ৰেশন কৰিম তো ঠিক আছে হি তাক সাৰপ্ৰাইজ দিব কিন্তু বেলেগকৈ হে সাৰপ্ৰাইজ হৈ গ'ল তাৰ পাছত গৈ জেলত যাব লগা হ'ল ঘটনাটো এনেকুৱা হ'ল যেতিয়াই নেকি তাত গ'ল মানে সেই মেট্ৰো ষ্টেচনটোত গ'ল বাৰ্থডে সেলিব্ৰেশন কৰিবৰ কাৰণে ইমানেই মানুহ হ'ল মানে কন্ট্ৰলৰ বাহিৰত হৈ গ'ল আৰু যাৰ কাৰণে নেকি পুলিচ আহিব লগা হ'ল আৰু পুলিচ অহাৰ পাছত 1043 কিবা কিবি এনেকুৱা তিনিটা ধাৰা লগাই ফ্লাইং বিষ্টত জেললৈ লৈ গ'ল এয়ে পপুলাৰ হোৱাৰ মানে মজা এইটো এটা তো এইকেইটাই আছিলে আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ কেনেকুৱা লাগিলে জানি কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা ৰাখিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম